আপুনি জানেনে অসমৰ মাটিকালিৰ প্ৰায় 11% BTAD পৰিষদৰ অংশ। প্ৰতি 4 বছৰ মূৰত BTADৰ নিৰ্বাচন অনুষ্ঠিত হয়। বৰ্তমান ইয়াত সৰ্বমুঠ 46টা পৰিষদীয় সমষ্টি আছে। 2003 চনৰ 10 ফেব্ৰুৱাৰীত এক ঐতিহাসিক তিনিপক্ষীয় চুক্তি স্বাক্ষৰিত হয় কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেশ্যন টাইগাৰ ফ'ৰ্চৰ মাজত। এই চুক্তি অনুসৰি 3082খন গাঁও লগ লৈ গঠন হয় BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। পিছত 2003 চনৰ 6 ডিচেম্বৰত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন BLTFৰ সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰে আৰু আনুষ্ঠানিকভাৱে BTC গঠন হয়। BTCৰ অন্তৰ্গত অঞ্চলবোৰ একেলগে BTAD বুলি কোৱা হয়। ইয়াত আছে কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওদালগুৰি 4খন সম্পূৰ্ণ জিলা আৰু লগতে কিছুমান জিলাৰ কিছু অঞ্চল অন্তৰ্ভুক্ত হৈ আছে। মুঠ মাটিকালি 20,100 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় 30 লাখ। এনেকুৱা